নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অসমীয়া ৰচনাৰ অতি গুৰুত্বপূৰ্ণ বিষয় পৰিৱেশ সংৰক্ষণৰ গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো অলপ স্ক্ৰীন নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। আলোচনাৰ মূল বিষয়বস্তুসমূহ হৈছে সংক্ষিপ্ত পৰিচয়, পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজাওঁ, পৰিৱেশৰ উপাদান আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ, পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা, গোলকীয় উষ্ণতা বৃদ্ধিৰ কুপ্ৰভাৱ, অসমৰ ওপৰত ইয়াৰ প্ৰভাৱ, পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা হ্ৰাসৰ উপায়, ব্যক্তি সমাজ তথা চৰকাৰৰ ভূমিকা, সামৰণি। পৰিৱেশ হৈছে জীৱজগতৰ অস্তিত্ব, বিকাশ আৰু কল্যাণৰ মূল আধাৰ। বিশুদ্ধ বায়ু, পানী, মাটি, বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰে এক সুস্থ আৰু সুষম পৰিৱেশ গঢ়ি তোলে। কিন্তু জনসংখ্যা বৃদ্ধি, বনাঞ্চল ধ্বংস, প্ৰদূষণ, ঔদ্যোগিকৰণ আৰু জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বিশ্বজুৰি গোলকীয় উষ্ণতা বৃদ্ধি এক গুৰুতৰ পৰিৱেশজনিত সমস্যাৰ ৰূপ লৈছে, যাৰ ফলত জলবায়ু ভাৰসাম্য বিঘ্নিত হৈছে, প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে আৰু জীৱজগতৰ স্বাভাৱিক অস্তিত্ব ভাবুকিৰ সন্মুখীন হৈছে। সেয়েহে পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে ব্যক্তি, সমাজ আৰু চৰকাৰে সমন্বিতভাৱে দায়িত্ব পালন কৰাটো বৰ্তমান সময়ৰ বাবে অতি আৱশ্যকীয় হৈ পৰিছে। পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা? পৰিৱেশ সংৰক্ষণ বুলিলে বায়ু, পানী, মাটি, বনাঞ্চল, বন্যপ্ৰাণী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ, সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰাকে বুজায়। ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা, প্ৰদূষণ হ্ৰাস কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা। গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাকে বুজায়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন আদি সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সূৰ্যতাপ বায়ুমণ্ডলত অধিক সময় আবদ্ধ হৈ থাকে, যাৰ ফলত পৃথিৱীৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন, হিমবাহ গলি যোৱা, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, ভূমিস্খলন, খৰাং, ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। সেয়েহে পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাটো বৰ্তমান সময়ত গোটেই বিশ্বজুৰি জৰুৰী হৈ পৰিছে। পৰিৱেশৰ উপাদান আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ। পৰিৱেশ হৈছে বিভিন্ন প্ৰাকৃতিক আৰু জৈৱিক উপাদানৰ সমষ্টি। এই উপাদানসমূহৰ মাজত ভাৰসাম্য বজাই ৰখাটো সুস্থ পৰিৱেশৰ বাবে অতি প্ৰয়োজন। কিন্তু মানৱসৃষ্ট বিভিন্ন কাৰ্যকলাপৰ ফলত এই ভাৰসাম্য বিঘ্নিত হৈছে আৰু গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ হৈছে বনাঞ্চল ধ্বংস। গছ-গছনিয়ে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন যোগান ধৰে, কিন্তু অবৈধভাৱে বনাঞ্চল ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ। কয়লা, পেট্ৰল, ডিজেল আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডললৈ বিপুল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছ নিৰ্গত হয়। এই গেছসমূহ গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ। উদ্যোগ আৰু যান বাহনৰ ধোঁৱা। কাৰখানা, বিদ্যুৎ কেন্দ্ৰৰ বিভিন্ন যান বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষণ বৃদ্ধি কৰে। এই ধোঁৱাত থকা ক্ষতিকাৰক গেছসমূহে বায়ুমণ্ডল দূষিত কৰাৰ লগতে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰে। কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি সেউজগৃহ গেছসমূহে সূৰ্যৰ তাপ বায়ুমণ্ডলত আবদ্ধ কৰি ৰাখে। ফলস্বৰূপে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায়। প্ৰদূষণ। বায়ু, পানী আৰু মাটি প্ৰদূষণেও পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰে। উদ্যোগৰ আৱৰ্জনা, প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, বনজুই আৰু আৱৰ্জনাৰ অপব্যৱস্থাপনাৰ ফলত প্ৰদূষণ বৃদ্ধি পায়, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। এই সকলো কাৰণৰ ফলত পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্য বিঘ্নিত হৈছে আৰু গোলকীয় উষ্ণতা বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ পৰিৱেশজনিত সমস্যাত পৰিণত হৈছে। পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা। পৰিৱেশ সংৰক্ষণ মানৱ জীৱন, জীৱজগত আৰু পৃথিৱীৰ সুস্থ ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয়। সুস্থ আৰু সুষম পৰিৱেশ অবিহনে বহনক্ষম উন্নয়ন সম্ভৱ নহয়। পৰিৱেশ সংৰক্ষণৰ প্ৰধান প্ৰয়োজনীয়তাসমূহ হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। পৰিৱেশ সংৰক্ষণৰ জৰিয়তে বিভিন্ন উদ্ভিদ, বন্যপ্ৰাণী আৰু অণুজীৱৰ অস্তিত্ব সুৰক্ষিত ৰাখিব পাৰি, যাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাৰ লগতে বিলুপ্তপ্ৰায় প্ৰজাতিসমূহ সংৰক্ষিত হয়। বিশুদ্ধ বায়ু আৰু পানী। পৰিৱেশ সংৰক্ষণে বায়ু, পানী আৰু মাটি প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰে। ফলস্বৰূপে মানুহ আৰু অন্যান্য জীৱজগতৰ বাবে বিশুদ্ধ বায়ু আৰু বিশুদ্ধ পানীৰ যোগান নিশ্চিত হয়। সুস্থ জীৱন। এটা পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত পৰিৱেশে বিভিন্ন ৰোগৰ আশংকা হ্ৰাস কৰে আৰু মানুহক সুস্থ, নিৰাপদ আৰু উন্নত জীৱন যাপন কৰাত সহায় কৰে। ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা। প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সংৰক্ষণ কৰিলে ভৱিষ্যত প্ৰজন্মই বিশুদ্ধ বায়ু, পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ বাবে এক সুস্থ, সুৰক্ষিত আৰু
বসবাসৰ উপযোগী পৃথিৱী নিশ্চিত হ'ব। বহনক্ষম উন্নয়ন পৰিৱেশ সংৰক্ষণে প্ৰাকৃতিক সম্পদৰ সঠিক মিতব্যয়ী আৰু দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰে। ইয়াৰ ফলত বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাও সুৰক্ষিত থাকে। এইদৰে পৰিৱেশ সংৰক্ষণে মানৱ সমাজ, প্ৰকৃতি আৰু পৃথিৱীৰ দীৰ্ঘম্যাদী কল্যাণ, ভাৰসাম্য আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ কুপ্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধি বৰ্তমান সময়ৰ এক গুৰুতৰ বিশ্বব্যাপী সমস্যা। ইয়াৰ প্ৰভাৱ কেৱল পৰিৱেশতে সীমাবদ্ধ নাথাকি কৃষি, স্বাস্থ্য, অৰ্থনীতি আৰু জীৱ জগতৰ ওপৰতো ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কুপ্ৰভাৱসমূহ হৈছে তাপমাত্ৰা বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ গড় তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ ফলত তাপপ্ৰবাহ বৃদ্ধি পাইছে আৰু জলবায়ুৰ স্বাভাৱিক ভাৰসাম্য বিঘ্নিত হৈছে। হিমবাহ গলি যোৱা উষ্ণতা বৃদ্ধি হোৱাৰ ফলত মেৰু অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ হিমবাহ দ্ৰুতগতিত গলি আহিছে, যাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱাৰ লগতে জলবায়ুৰ ওপৰতো বিৰূপ পৰিছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হিমবাহ গলি যোৱাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ ফলত উপকূলীয় অঞ্চলসমূহ প্লাবিত হোৱাৰ আশংকা বৃদ্ধি পাইছে আৰু বহু লোকৰ জীৱন জীৱিকা বিপদৰ সন্মুখীন হৈছে। বানপানী, খৰাং আৰু ধুমুহা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বানপানী, খৰাং, ঘূৰ্ণীবতাহ, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা আৰু তীব্ৰতা বৃদ্ধি পাইছে। ইয়াৰ ফলত জনজীৱন, কৃষি আৰু সম্পত্তিৰ ব্যাপক পৰিমাণে ক্ষতিসাধন হৈছে। কৃষি আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কৃষি উৎপাদন হ্ৰাস পাইছে, খাদ্য সুৰক্ষা বিঘ্নিত হৈছে আৰু বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। বিশেষকৈ তাপপ্ৰভাৱ, দূষিত বায়ু আৰু পানীৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ পৰিছে। এইদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰিৱেশ, অৰ্থনীতি, কৃষি, স্বাস্থ্য আৰু সমগ্ৰ জীৱ জগতৰ ওপৰত গভীৰ নেতিবাচক প্ৰভাৱ পেলাইছে। সেয়েহে এই সমস্যাৰ মোকাবিলাৰ বাবে বিশ্বব্যাপী সমন্বিত প্ৰচেষ্টা আৰু পৰিৱেশ সংৰক্ষণ অতি প্ৰয়োজনীয়। অসমৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ অসমৰ পৰিৱেশ, কৃষি, নদ-নদী আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰতো গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত ৰাজ্যখন বিভিন্ন প্ৰাকৃতিক সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰধান প্ৰভাৱসমূহ হৈছে বানপানী বৃদ্ধি। জলবায়ু পৰিৱৰ্তনৰ ফলত অসমত অতিবৃষ্টি আৰু অস্বাভাৱিক বৰষুণ বৃদ্ধি পাইছে। ইয়াৰ ফলত প্ৰায় প্ৰতি বছৰে ভয়াৱহ বানপানীৰ সৃষ্টি হয় আৰু জনজীৱন, কৃষিভূমি, ঘৰবাৰী তথা আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়। নদী খহনীয়া অৰ্থাৎ গৰাখহনীয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত গৰাখহনীয়াৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ ফলত বহু কৃষিভূমি, ঘৰবাৰী আৰু গাঁও নদীগৰ্ভত বিলীন হৈছে, যাৰ বাবে বহু লোক গৃহহীন হ'ব লগা হৈছে। কৃষি উৎপাদন হ্ৰাস অস্বাভাৱিক বৰষুণ, অতিমাত্ৰাৰ গৰম, বানপানী আৰু খৰাঙৰ ফলত কৃষি উৎপাদন হ্ৰাস পাইছে। ইয়াৰ ফলত কৃষকসকলৰ আৰ্থিকভাৱে ক্ষতি হোৱাৰ লগতে খাদ্য উৎপাদনটোৰ প্ৰভাৱ পৰিছে। জৈৱ বৈচিত্ৰ্যৰ ক্ষতি জলবায়ু পৰিৱৰ্তন আৰু বনাঞ্চল ধ্বংসৰ ফলত বহু উদ্ভিদ আৰু বন্যপ্ৰাণীৰ স্বাভাৱিক বাসস্থান সংকুচিত হৈছে। ইয়াৰ ফলত অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য ক্ৰমান্বয়ে ভাবুকিৰ সন্মুখীন হৈছে। কাজিৰঙা আৰু অন্যান্য সংৰক্ষিত অৰণ্যত প্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত কাজিৰঙা, মানস আৰু অন্যান্য সংৰক্ষিত অৰণ্যত বানপানী, বাসস্থানৰ পৰিৱৰ্তন আৰু বন্যপ্ৰাণীৰ ক্ষতি বৃদ্ধি পাইছে। ইয়াৰ ফলত এই সংৰক্ষিত অঞ্চলসমূহৰ পৰিৱেশগত ভাৰসাম্য বিঘ্নিত হৈছে। এইদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে অসমৰ পৰিৱেশ, কৃষি, নদ-নদী, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত গভীৰভাৱে নেতিবাচক প্ৰভাৱ পেলাইছে। সেয়েহে এই সমস্যাৰ মোকাবিলা কৰাৰ বাবে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা হ্ৰাসৰ উপায় পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ ব্যক্তি, সমাজ আৰু চৰকাৰৰ তিনিওটাৰে সমন্বিত প্ৰচেষ্টা অতি প্ৰয়োজনীয়। সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিলেহে এই বিশ্বব্যাপী সমস্যাৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যাব। ইয়াৰ প্ৰধান উপায়সমূহ হৈছে অধিক গছপুলি ৰোপণ গছ-গছনিয়ে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন নিৰ্গত কৰে। সেয়েহে অধিক গছপুলি ৰোপণ কৰিলে গোলকীয় উষ্ণতা হ্ৰাস হোৱাৰ লগতে পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত সহায় হ'ব। বন সংৰক্ষণ অবৈধভাৱে বনাঞ্চল ধ্বংস ৰোধ কৰি বিদ্যমান বনাঞ্চল সংৰক্ষণ কৰিব লাগে। বনাঞ্চল সংৰক্ষণে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে জলবায়ু ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ সৌৰশক্তি, বায়ুশক্তি আৰু জলবিদ্যুতৰ দৰে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিলে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায় আৰু সেউজীয়া গেছৰ নিৰ্গমন কমে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা এবাৰকৈ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমাই পুনৰ ব্যৱহাৰযোগ্য আৰু পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিব লাগে।
যাৰ ফলত প্ৰদূষণ হ্ৰাস পায় আৰু পৰিৱেশ অধিক সুৰক্ষিত হয়। শক্তি সঞ্চয় কৰা। অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ আৰু ইন্ধনৰ ব্যৱহাৰ ৰোধ কৰি শক্তিৰ মিতব্যয়ী ব্যৱহাৰ কৰিব লাগে যাতে সেউজীয় গেছৰ নিৰ্গমন হ্ৰাস পায়। প্ৰদূষণ নিয়ন্ত্ৰণ। উদ্যোগ, যান-বাহন আৰু অন্যান্য উৎসৰ পৰা হোৱা বায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে পৰিৱেশ সুৰক্ষাৰ আইনসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগে। এই সকলো পদক্ষেপ সঠিকভাৱে ৰূপায়ণ কৰিব পাৰিলেহে পৰিৱেশ সংৰক্ষণ, গোলকীয় উষ্ণতা হ্ৰাস, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰা সম্ভৱ হ'ব। ব্যক্তি, সমাজ আৰু চৰকাৰৰ ভূমিকা। পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা হ্ৰাসৰ ক্ষেত্ৰত ব্যক্তি, সমাজ আৰু চৰকাৰৰ তিনিওটাৰে সমানে দায়িত্ব আছে। কেৱল চৰকাৰী প্ৰচেষ্টাৰে এই বিশ্বব্যাপী সমস্যাৰ সমাধান সম্ভৱ নহয়। সমন্বিত প্ৰচেষ্টাৰ জৰিয়তেহে সুস্থ, সেউজীয়া তথা বহনক্ষম পৰিৱেশ গঢ়ি তোলা সম্ভৱ হ'ব। ব্যক্তিৰ ভূমিকা। প্ৰতিজন নাগৰিকে অধিক গছপুলি ৰোপণ, পানী আৰু বিদ্যুৎৰ মিতব্যয়ী ব্যৱহাৰ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাত সচেতন হ'ব লাগে। লগতে পৰিৱেশ অনুকূল জীৱনশৈলী গ্ৰহণ কৰি প্ৰদূষণ হ্ৰাসত সক্ৰিয় ভূমিকা পালন কৰিব লাগে। সমাজৰ ভূমিকা। সমাজে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে জনসচেতনতা বৃদ্ধি, বৃক্ষৰোপণ অভিযান, পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান আৰু প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়ি তোলাৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে। লগতে সকলোকে পৰিৱেশ সংৰক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। চৰকাৰৰ ভূমিকা। চৰকাৰে বনাঞ্চল সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগে। তদুপৰি পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় জনসচেতনতামূলক কাৰ্যসূচী, গৱেষণা আৰু উন্নয়নমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগে। সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা। পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা হ্ৰাস কেৱল এজন ব্যক্তি বা এটা প্ৰতিষ্ঠানৰ দায়িত্ব নহয়। ব্যক্তি, সমাজ আৰু চৰকাৰ একেলগে দায়িত্বশীলভাৱে কাম কৰিলেহে ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ, সেউজীয়া আৰু বসবাসৰ উপযোগী পৃথিৱী নিশ্চিত কৰিব পৰা যাব। এইদৰে ব্যক্তি, সমাজ আৰু চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই পৰিৱেশ সংৰক্ষণ, গোলকীয় উষ্ণতা হ্ৰাস আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে সামৰণিত ক'ব পাৰি যে পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ সমাজৰ সুস্থ ভৱিষ্যত নিশ্চিত কৰিবলৈ পৰিৱেশ সংৰক্ষণৰ কোনো বিকল্প নাই। কিন্তু বনাঞ্চল ধ্বংস, প্ৰদূষণ, জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত গোলকীয় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেয়েহে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ, অধিক গছপুলি ৰোপণ আৰু নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। ব্যক্তি, সমাজ আৰু চৰকাৰে সমন্বিতভাৱে দায়িত্ব পালন কৰিলেহে গোলকীয় উষ্ণতা হ্ৰাস কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ, সেউজীয়া আৰু বহনক্ষম পৃথিৱী গঢ়ি তোলা সম্ভৱ হ'ব। আজিৰ আলোচনাৰ ইমানতে অন্ত পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। পৰৱৰ্তী ভিডিঅ'ত আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সৈতে পুনৰ লগ পাম।